প্ৰত্যেকটো ভাগৰে একোটাকৈ নিজৰ নিজৰ গাঁথনি আছে। ইয়াতে এটা কথা কওঁ যে প্ৰত্যেকটো গাঁথনিত মেইনলি তিনিটা বস্তু থাকিবই লাগিব। প্ৰথম বস্তুটো হৈছে যে ছাবজেক্ট। বাক্য এটা গঠন কৰিবলৈ সদায় আমাক কি লাগে? ছাবজেক্ট লাগে, যাক আমি কি বুলি কওঁ? কৰ্তা বুলি কওঁ, যাক আমি কওঁ কৰ্তা। আৰু 2 নম্বৰতে আমাক কি লাগে? এটা ভাৰ্ব লাগে, এটা ধুনীয়া ভাৰ্ব লাগে, যাক আমি কি বুলি কওঁ? ক্ৰিয়া বুলি কওঁ। আৰু 3 নম্বৰতে এটা বস্তু লাগে, সেইটো হৈছে অবজেক্ট, যাক আমি কি বুলি কওঁ? অসমীয়া কৰ্ম বুলি কওঁ। তো মেইনলি কোনোবা এটা বাক্য গঠন হ'বৰ কাৰণে, ফৰ্ম হ'বৰ কাৰণে আমাক এই তিনিটা বিশেষ বস্তুৰ প্ৰয়োজন হয়: কৰ্তা, ক্ৰিয়া, কৰ্ম, ছাবজেক্ট, ভাৰ্ব, অবজেক্ট। এই গোটেইকেইটা বস্তু বা ইহঁতৰ যোনকেইটা ফৰ্মেশ্যন আছে, ফৰ্মেশ্যনকেইটাও বুজোৱা হ'ব বা আলোচনা কৰা হ'ব। তো আজিৰ কাৰণে ইয়াতে থাকিব, এই 4টা ভাগতে থাকিব। তো পিছৰ যোনকেইটা টপিক আছে, পিছৰ যোনকেইটা ভাগ আছে, গোটেইখিনি ডিছকাছ কৰা হ'ব। তাৰ ফৰ্মেশ্যনবিলাক কোৱা হ'ব, কাৰেক্ট টেন্স কেনেকুৱা ধৰণৰ আহিব পাৰে, HSLC 2024ত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব পাৰে, কেনেকুৱা ধৰণৰ কাৰেক্ট টেন্স আহিব পাৰে, প্ৰত্যেকটো বস্তু ডিছকাছ কৰা হ'ব। গতিকে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি